নমস্কাৰ দৰ্শকসকল, এক্সপ্ল'ৰ উইথ সংগীতালৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমেই আপোনাক সকলোকে হোলীৰ বহুত বহুত শুভকামনা। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰক আপোনাৰ সকলোৰে জীৱন আৰু সুখ শান্তিৰে পাৰ হওক সকলোৰে জীৱন, তাকে কামনা কৰিছোঁ। ফাকু লাগিল অলৰেডি। আৰু মই আহিছোঁ আজি এটা স্পেচিয়েল জেগাত, যিহেতু দৌল উৎসৱ। আৰু দৌল উৎসৱ বুলি ক'বলৈ গ'লেই এটা নাম ল'বই লাগিব, সেয়া হৈছে বৰপেটা। চ' মই আছোঁ বৰপেটাত আহিছোঁ। মোৰ অফিচৰ লগৰ এজন মোৰ কালিগ হয়, তেওঁৰ ঘৰত আহি পাইছোঁ। চ' ইয়াতে অকণমান ফাকু খেলিলোঁ। এতিয়া আমি যামগৈ সত্ৰলৈ। ত' তাতে আপোনালোকৰ সকলো পৰিৱেশ দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু খুবেই বেছি এক্সাইটেড মই, কিয়নো প্ৰথমবাৰলৈ বৰপেটালৈ আহিছোঁ, তাকো দৌল উৎসৱৰ এই ধুনীয়া এটা সময়ত আহিছোঁ। চ' খুবেই বেছি এক্সাইটেড হৈ আছোঁ। আৰু লগতে আপোনালোকক সকলোবোৰ দেখুৱাই যাম কেনেকুৱা হয় বৰপেটাৰ পৰিৱেশ। আপোনালোকে যদি আহিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব আপোনালোকৰ অনুভৱবোৰ কেনেকুৱা, আৰু চাই যাওক মোৰ সৈতে এই ভিডিঅ'টো। বৰপেটাৰ আকাশে বতাহে কেৱল আবিৰৰ ৰং আৰু আনন্দত মতলীয়া সকলো। আহি সঁচাকৈ খুবেই ভাল লাগিছে। আপোনালোকক দেখুৱাই আছোঁ, যিমান পাৰোঁ জনাবলৈ চেষ্টা কৰিছোঁ। তো চাই যাওক মোৰ সৈতে। ইয়াতে যায় দুটা সময়ত, এটা হ'ল ছোৱালী মানে হেৰি হোৱাৰ আগত, সুস্মিতা হোৱাৰ আগত, আৰু এক হ'ল বিবাহ আকাশত আবদ্ধ হোৱাৰ পিছত। ছোৱালীবিলাকৰ ভিতৰত মানে এবাৰৰ কাৰণে, দুবাৰৰ কাৰণে নিজৰ জীৱনত যাব পাৰে। আৰু বিবাহ আকাশত আবদ্ধ হোৱাৰ পিছত শৰণ লোৱা বুলি কয় হয়। গতিকে সেই শৰণ লোৱা সময়ত যাব পাৰে ভিতৰত, বাকী আদাৰৱাইজ নৰ্মেলি নোৱাৰে আৰু না, এইটো নিয়মটো নাই আৰু। মটৰ চোতাল বুলি কোৱা হয়। আৰু ইয়াত কয়লা গোসাঁই ডাইৰেক্ট ভিতৰত আপোনাৰ এইটো মানে গোসাঁই আছিল, এতিয়া বাহিৰত উলিয়াই লোৱা হৈছে, দৌলত থোৱা হৈছে, কিন্তু ইয়াৰ ভিতৰত নাৰীৰ প্ৰৱেশ নিষেধ। আমি এতিয়া সত্ৰৰ ভিতৰত আছোঁ, আৰু সত্ৰৰ সত্ৰৰ লগত জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবে, আৰু যিসকল অতিথি আছে তেওঁলোকৰ বাবে ইয়াতে ভাতৰ ব্যৱস্থা কৰা হৈছে। চ' আমি অকণমান সুযোগ পাইছোঁ সত্ৰৰ এনেকুৱা এটা পৰিৱেশৰ মাজত অকণমান ভাগ ল'বলৈ সুযোগ পাইছোঁ। সঁচাকৈ খুব বেছি ভাল লাগিছে। চ' এনেকুৱা এটা পৰিৱেশ ভবা নাছিলোঁ একচুৱেলি ইমানখিনি পাম বুলি। চ' খুবেই বেছি হেপ্পী আজি আহি পাই। পাতচাম বুলি কোৱা হয়।
ইয়াত পাত চাঙৰ ওপৰত মিটিং চিটিং কিবা কিবি হয় আৰু আমি এনেই ল'ৰাবিলাক নৰ্মেলি ইয়াতে বহোঁ সৰুৰ পৰা মানে এনেকুৱা আমি ইয়াতে আপোনালোকৰ ইয়াতে ৰঙা ডিমাটো বনাই নহয়নে? অঁ আচ্ছা। জ্ঞান এয়া কোৱাচোন স্পেচিয়েলিটি বৰপেটাৰ স্পেচিয়েলিটি ৰঙা কণী ইয়াতে কয় ৰঙা ডিমা আলু নালাগে